জিলাৰ খবৰ সহযোগ কৰিছে গ্লোবাল এডুকেশ্যন এণ্ড টেকনো ৱৰ্ল্ড কম্পিউটাৰ শিক্ষাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আৰু মেহেক জুৱেলাৰী মাত্ৰ ২০০০ টকা ডাউন পেমেণ্টত সোণৰ গহনা কিনক 0% ইণ্টাৰেষ্টত। ৰাজ্যত পুনৰ শিক্ষক ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্য। এইবাৰ হাটশিঙিমাৰীৰ এখন ব্যক্তিগত খণ্ডৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক আৰু ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল হোৱাৰ এক ঘটনা সংঘটিত হৈছে। ৰসায়ন বিজ্ঞানৰ শিক্ষক আব্দুল লতিফ আহমেদ আৰু দুগৰাকী কিশোৰী ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল হৈছে। এই ঘটনাৰ সৈতে সাঙুৰ খাইছে এগৰাকী সাংবাদিকৰো নাম। ঘটনা সন্দৰ্ভত আজি হাটশিঙিমাৰী আৰক্ষীয়ে সাংবাদিকসহ মুঠ ৩জনক গ্ৰেপ্তাৰ কৰিছে। এটা ব্যক্তিগত খণ্ডৰ ছেটেলাইট চেনেলৰ হাটশিঙিমাৰীৰ সাংবাদিক আব্দুল্লাহ শ্বেখ, মুক্তাদুল শ্বেখ আৰু মনু শ্বেখ নামৰ ৩জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে এই ৩জনে শিক্ষক আৰু কিশোৰী ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল কৰা কাৰ্যত জড়িত আছিল। সাংবাদিক আব্দুল্লাহ শ্বেখে অশ্লীল ফটো ভাইৰেল কৰাৰ বাবে সামাজিক মাধ্যমত উৎসাহ দিয়াৰ অভিযোগ উত্থাপন হৈছে। পক্সো আইনৰ গোচৰৰ অধীনত ৩জনকে গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰীৰ আদালতত হাজিৰ কৰা হয়। আদালতে সাংবাদিক আব্দুল্লাহ শ্বেখ আৰু মুক্তাদুলক ধুবুৰী জেললৈ প্ৰেৰণ কৰিছে। আনহাতে ঘটনাৰ অধিক তদন্তৰ বাবে মনু শ্বেখক আদালতে আৰক্ষীৰ জিম্মাত দিছে। মনু শ্বেখ মোবাইল মেৰামতি কৰা ব্যৱসায়ী। তেওঁৰ দোকানত লম্পট শিক্ষক আব্দুল লতিফ আহমেদে নিজৰ মোবাইল মেৰামতি কৰিছিল। মনু শ্বেখ লতিফৰ মোবাইলৰ পৰা শিক্ষক ছাত্ৰীৰ ফটো চুৰি কৰি ভাইৰেল কৰাৰ অভিযোগ পোৱা গৈছে। এতিয়াও পলাতক অৱস্থাত আছে হাটশিঙিমাৰী জ্ঞান বিকাশ একাডেমীৰ লম্পট শিক্ষক আব্দুল লতিফ আহমেদ। অভিযোগ অনুসৰি শিক্ষক আব্দুল লতিফ আহমেদে ছাত্ৰীক প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আহিছে। ইতিমধ্যে শিক্ষকজনক জ্ঞান বিকাশ একাডেমীৰ পৰা অব্যাহতি দিয়া হৈছে। কেইবাগৰাকী ছাত্ৰীৰ সৈতে ৰাসায়নিক বিজ্ঞানৰ শিক্ষকজনে এনে অপকৰ্ম কৰা বুলি অভিযোগ উঠিছে। হাটশিঙিমাৰীৰ শুকচৰ থানা এলেকাৰ অধীনস্থ গোটাবাৰীৰ বৰটিলাত আজি এক ভূমিকেন্দ্ৰিক সংঘাতত ২ ফৈদৰ প্ৰায় ২০জন লোক আহত হৈছে। আকবৰ আলী আৰু মুন্নাফ আলী নামৰ লোক দুজনৰ মাজত এডৰা ভূমিক লৈ দীৰ্ঘদিনৰে পৰা সংঘাত চলি আছিল। কালি ২ ফৈদৰ মাজত মাৰপিট হোৱাত এজন আহত হৈছিল। ঘটনাক লৈ শুকচৰ আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজত আজি পুনৰ ২ ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট হৈ কেইবাগৰাকী মহিলাসহ প্ৰায় ২০জন লোক আহত হৈছে। দুয়োটা ফৈদৰ আহত লোকসকলক হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। গুৱাহাটীলৈ প্ৰেৰণ কৰা লোক দুজন হৈছে মইদুল শ্বেখ আৰু আঞ্জুৰা খাতুন। কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ দক্ষিণ ভুৰাকাটাত আজি ক্ৰিকেট খেলক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা সংঘটিত হৈ ২জন লোক আহত হৈছে। প্ৰাপ্ত বাতৰি মতে উৰাৰ ভুই ME স্কুলৰ সন্মুখত একাংশ যুৱকে ক্ৰিকেট খেলি থকাৰ ফলত বিয়লি প্ৰায় ৬ বজাত ২ দলৰ মাজত কাজিয়া হয়। উক্ত কাজিয়া বন্ধ কৰাৰ বাবে স্থানীয় নজৰুল ইছলাম নামৰ লোকজনে ঘটনাস্থলীত উপস্থিত হৈ দুয়োটা দলৰ যুৱ খেলুৱৈক ঘৰলৈ পঠিয়াই দিয়ে। কিছু সময় পাছত এটা দুৰ্বৃত্তৰ দল আহি ৰাস্তাত নজৰুল ইছলামক ঘেৰাও কৰি লাঠিৰে কোবাই প্ৰহাৰ কৰিবলৈ ধৰে। ফলত আলী বাবু নামৰ যুৱকজনে নজৰুল ইছলামক ৰক্ষা কৰিবলৈ আগুৱাই যায়। দুৰ্বৃত্তৰ দলটো আলী বাবুকো লাঠিৰে কোবাই হত্যা কৰিবলৈ চেষ্টা কৰে। স্থানীয় ৰাইজে কোনোমতে দুয়োজনৰ প্ৰাণ ৰক্ষা কৰি হাস্পতালত ভৰ্তি কৰায়। ঘটনাক লৈ কালাপানী আৰক্ষী চকীত ১৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ইফালে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। দক্ষিণ হালমাৰাৰ ফকীৰগঞ্জত এগৰাকী অধ্যাপকৰ ঘৰত চোৰৰ চাফাই অভিযান। ফকীৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত হাটচিয়া গাঁৱত অধ্যাপক মতিউৰ ৰহমানৰ ঘৰত নিশা কোনো নথকাৰ সুযোগ লৈ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি কেইবা লক্ষাধিক টকাৰ সোণ ৰূপৰ অলংকাৰ চুৰি কৰি নিয়ে। চোৰে ঘৰৰ ভিতৰত থকা সামগ্ৰী গুৰুত্বপূৰ্ণ নথিপত্ৰ নষ্ট কৰি থৈ যায়। মতিউৰ ৰহমান হামিদাবাদ কলেজৰ অধ্যাপক। পুত্ৰৰ চিকিৎসাৰ বাবে ঘৰত তলা লগাই সপৰিয়ালে তেওঁ হোজাইলৈ গৈছিল। হোজাইৰ পৰা উভতি অহাৰ পাছত ঘটনাটো পোহৰলৈ আহিছে। ঘটনাক লৈ অধ্যাপকজনে ফকীৰগঞ্জ থানাত এজাহাৰ দাখিল কৰিছে। ইফালে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মাত্ৰ ২০০০ টকা ডাউন পেমেণ্ট দি 0% ইণ্টাৰেষ্টত হলমাৰ্কযুক্ত গহনা কিনক মেহেক জুৱেলাৰীৰ পৰা। অধিক জানিবলৈ যোগাযোগ কৰক 8822857646 নম্বৰত। আপুনি চাই আছে M নিউজ, আপোনাৰ আপোন চেনেল।